কি খবৰ নিশ্চয় আপোনালোকৰ ভাল। মোৰ অন্য এটি ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষ তথা অসমীয়া ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মিক্সিত বনোৱা পিঠাবোৰ যে কিমান যে ধুনীয়া হৈছে। মই ৰাতি চাউলটো তিয়াই থৈ দিছিলোঁ। 6 ঘণ্টামান টাইম মই চাউলটো ধুনীয়াকৈ তিয়াই থৈছোঁ। দেখিছেনে পানীবোৰ নাইকিয়া হ'বৰ কাৰণে মই এখন কাপোৰ দিছোঁ ডলাখনত, যাতে পানীবোৰ নাইকিয়া হৈ যায়। এয়া তাৰপিছত মই মিক্সিত খুন্দি ল'লোঁ। মিক্সিত খুন্দি লোৱাৰ পিছত এখন কাপোৰ জিকাই কেনে মই এনেকৈ থৈ দিছিলোঁ, যাতে ইয়াত পানীটো শুকান কাপোৰ এখন জিকাই কেনে আঁতি কেনে ধুনীয়াকৈ থৈ দিছিলোঁ। থৈ দি কেনে মই এখন ঢেঁকন মাৰি থৈ দিছিলোঁ, যাতে ইয়াৰ কোনো আঠাটো নোহোৱা হৈ নাযায়, তাৰ কাৰণে এনেকৈ থৈ দিছিলোঁ। এতিয়া মই নাৰিকলখিনি ধুনীয়াকৈ ভাজি ল'ম। নাৰিকলখিনি মই প্ৰথমতে চেনি সানি থৈ দিছিলোঁ, তাৰপিছত নাৰিকলখিনি ভাজি লৈ ল'লোঁ। এনেদৰে দেখিছেনে আপোনালোকে? নিশ্চয় ধৰিব পাৰিছে। এনেদৰে কেইবাৰমান ভাজি ল'লোঁ। জুইটো একদম ল'টো মিডিয়ামত ৰাখি দিছোঁ। ৰাখি দি কেনে ভাজি লৈ ল'লোঁ নাৰিকল সানি। ইয়াতে মই গুড় ব্যৱহাৰ কৰা নাই, মই চেনি ব্যৱহাৰ কৰিছিলোঁ। এয়া এতিয়া মই এটা চুলাত এখন তেল নালাগে এখন টাৱা বহাই দিছোঁ, যাতে তেল কোনো ব্যৱহাৰ নহয়। একদম মই ডাঠি মাৰি ক'ব পাৰোঁ, মিক্সিত পিঠাবোৰ ধুনীয়া হয়। মই যেনেকৈ বনাইছোঁ আপোনালোকে সেনেকৈ ট্ৰাই কৰিবচোন। এয়া এটা বনাই দেখোঁ, জুইটো বহুত হৈ গৈছে। অলপ দুটা এটা ভাঙিব পাৰে, সেইটো কোনো কথা নাই। এয়া দেখিছেনে পিঠাবোৰ কিমান যে ধুনীয়া হৈছে। যদি কিবা কাৰণত যদি পিঠাটো ভাঙি যায়, আপোনালোকে আৰু একবাৰ চালি ল'ব। কোনো পানী খাটিব দৰকাৰ নাই, দুইবাৰ চালিলেই হ'ব। দুইবাৰ চালি লৈ ল'ব। এয়া মই আকৌ এটা বনাই দেখুৱাই আছোঁ আপোনালোকক। এটা নহয় বহুত কেইটা বনাই দেখুৱাই আছোঁ। নিশ্চয় ধৰিব পাৰিছে, পিঠাবোৰ বহুত ধুনীয়া হৈছে। এটা দুটা ভাঙি গৈছে, সেইটো কোনো কথা নাই। এটা দুটা ভাঙি যাব, কাৰণ মিক্সিত এনেও আঠাটো বহুত কম থাকে। এয়া নিশ্চয় ধৰিব পাৰিছে আপোনালোকে। এনেদৰে মই বনাই গৈছোঁ। এয়া দেখিছেনে, এটাও ভাঙি যোৱা নাই। অলপ জুইটো বেছি হৈছে, সেইকাৰণে অলপ তলত লাগি গৈছে। এয়া যেনেকৈ মই কৰিছোঁ, আপোনালোকে এনেকৈ কৰিবচোন, নিশ্চয় হ'ব। চাউলটো আপুনি 6 ঘণ্টামান তিয়াই থৈ দিব। তাৰপিছত চাউলটো এখন ডলাত লৈ ল'ব। আপুনি এখন কাপোৰ লৈ ল'ব, যাতে পানীটো নাইকিয়া হৈ যায়। ৰ'দত দিব নালাগে, ৰ'দত দিলে আপোনাৰ আঠাটো গুচি যাব। তাৰপিছত এখন কাপোৰ জিকাই কেনে আপুনি গুড়াটোত ওপৰত দি থ'ব আৰু এখন ঢেঁকন লগাই থৈ দিব, যাতে আঠাটো নাইকিয়া হৈ নাযায়। এয়া দেখিছেনে, পিঠাবোৰ বিৰাট ধুনীয়া হৈছে। এনেদৰে মই সকলোবোৰ বনাই আছোঁ। এয়া এইবাৰ জুইটো একদম কম কৰি দি দিছোঁ। এয়া দেখিছেনে, এনেদৰে মই বনাই গ'লোঁ সকলোবোৰ। আৰু এটা দেখুৱাই দিম আপোনালোকক, এনেকৈ দেখুৱাই যাই থাকিম। এয়া আৰু এটা দি দিছোঁ মই। এনেদৰে ভাঙি গ'ল, আপোনালোক নিশ্চয় গম পালে হয়, ফাটি গ'ল হয়, ফাটি যোৱা নাই। যদি ফাটি যায়, তেতিয়াহ'লে আপোনালোকে দুইবাৰ চালি ল'ব। পানী খাটাৰ কোনো দৰকাৰে নাই, দুইবাৰ চালিলে হৈ যাব। আমাৰ ইয়াতে কোনো ঢেঁকী নাই, আপোনালোকে জানেই।
যিবিলাকে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে জানে ঢেঁকী নাই, সঁচাকৈ কৈছোঁ, একদম মিক্সিত মই হেৰি কৰিছোঁ। এয়া দেখিছেনে? তাতে চাউলটো নতুন হয়, আঠা থাকে, সেইকাৰণে চাগে বহুত ভাল হৈছে পিঠাটো। মই এইবাৰ নহয়, মই 3বাৰ এনেদৰে বনালোঁ মিক্সিত গুড়া কৰি কেনে। আৰু আপোনালোকে এই পিঠাটো কি নাম কয়? আমি কওঁ হাপনা পিঠা, আৰু চব জাগাতে চব বেলেগ বেলেগ নাম। এয়া মই এনেদৰে সকলোবোৰ এনেদৰে বনাই গ'লোঁ। এয়া এনেদৰে মই সকলোবোৰ বনাই গ'লোঁ। আৰু এটা দেখুৱাইছোঁ আপোনালোকক, নিশ্চয় ধৰিব পাৰিছে পিঠাবিলাক কিমান যে ধুনীয়া হৈছে। এতিয়া মই ইয়াতে চুজি লৈ লৈছোঁ আৰু চাউলৰ গুড়ি লৈ লৈছোঁ, তাৰপিছত ময়দা লৈ লৈছোঁ আৰু গুড় লৈ লৈছোঁ, ধুনীয়াকৈ সকলোবোৰ মিক্স কৰি লৈ লৈছোঁ। আৰু ইয়াতে এটা পেনত মই ধুনীয়া আধা লিটাৰ ৰিফাইন দি দিছোঁ। ৰিফাইনটো গৰম হৈছে, এতিয়া মই এটা বনাই দেখুৱাই আছোঁ আপোনালোকক। সকলোবোৰ ধুনীয়াকৈ মিক্স কৰি মাৰি লৈ লৈছিলোঁ। এয়া মই এটা দি দিলোঁ ইয়াতে। ধুনীয়াকৈ ফুলি আহিছে। পিঠাবোৰ কিমান ধুনীয়া হৈছে। এয়া এটা এটাকৈ বনাই গৈছোঁ। এনেদৰে সকলোবোৰ বনাই আহি আছোঁ মই। এয়া আৰু এটা বনাই দিলোঁ এনেকৈ। পিঠাবোৰ কিমান ধুনীয়া হৈছে দেখিছে নিশ্চয় আপোনালোকে। আৰু যদি আপুনি ৰাতিয়ে যদি এইটো বাটাৰটো মাৰি থোৱা হয়, পিঠাবোৰ আৰু বহুত ধুনীয়া হয়। এয়া এনেকৈ বনাই গ'লোঁ সকলোবোৰ। এয়া কিমান ধুনীয়াকৈ ফুলি আহিছে দেখিছেনে? এয়া হৈ আছে দেখিছেনে কিমান ধুনীয়া হৈছে পিঠাবোৰ। অলপ এটা দুটা বেয়া হ'ব পাৰে, সেইটো কোনো কথা নাই। মিক্সিত বনোৱা হিচাপে পিঠাটো বিৰাট ধুনীয়া হৈছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এনেদৰে মই তিলবোৰ ভাজি লৈ ল'ম, যাতে এটা শব্দ এটা আহে ফট কৰি। কেইমিনিটমান মই ভাজি ল'ম এনেদৰে ধুনীয়াকৈ। এয়া কেইমিনিটমান ভাজি ল'ব লাগিব। এনেদৰে ভাজি লৈ ল'লোঁ মই ধুনীয়াকৈ। এয়া দেখিছেনে এটা শব্দ এটা আহিছে আৰু ফুটি আহিছে। এতিয়া তিলবোৰ হৈ গৈছে। মই তিলবোৰ এতিয়া এটা বাচনত নামই ৰাখি দি দিম। এনেদৰে মই ভাজি গ'লোঁ, ভাজি লোৱাত হৈ গ'ল দেখিছেনে ফট এটা শব্দ আহিছে আৰু হৈ আহিছে। এয়া
ভাজিলে হৈ গ'ল। এতিয়া মই এটা বাচনত মই দি দিম। এয়া ৰাখি দিলোঁ ইয়াতে। মই ইয়াতে লৈ লৈছোঁ 1 কাপ গুড়, তাৰপিছত লৈ ল'ম মই ইয়াতে আধা কাপ পানী। ধুনীয়াকৈ গুড়খিনি মই পগাই লৈ ল'ম, যাতে এটা তাৰ আহে, তাৰ এটা আহিবলৈ দি দিম। এয়া দেখিছেনে? এতিয়া চাই ল'লোঁ তাৰ আহিছেনে নাই অহা। তাৰপিছত মই আকৌ একবাৰ অলপ টাইম এনেকৈ লৈ ল'ম, তাৰপিছত চাম এডাল তার আহিছে। এয়া নিশ্চয় ধৰিব পাৰিছে আপোনালোকে। এতিয়া মই গুড় খান্দি মিক্স কৰি লৈ ল'ম তিলৰ লগত। এয়া ইয়াতে দি দিম, গুড়খন ধুনীয়াকৈ মিলাই লৈ লৈছোঁ। এয়া এতিয়া মই গৰমে গৰমে সকলোবোৰ বনাই লৈ ল'ম। এটা বাটিত মই অলপ পানী লৈ লৈছোঁ। এতিয়া লাড়ুবোৰ বনাই যাম। প্ৰথমতে এটা খোল খাবই, কাৰণ হাতত পানী লাগি আছে। গৰম বস্তুটো এনেও পানীত দিলে এনেকুৱা হ'ব। অলপ টাইম মই এনেদৰে লৈ ল'লোঁ। এয়া এনেদৰে মই বনাই গৈ আছোঁ। পানী মই এবাৰে লৈ লৈছিলোঁ হাতত। গৰমে গৰমে সকলোবোৰ বনাই লৈ ল'ম, ঠাণ্ডা হ'লে টাইট হৈ যাব। আকৌ এটা মই লৈ ল'লোঁ এনেদৰে, আকৌ এটা চেপ দি লৈ ল'ম। এয়া এয়া দেখিছেনে? এনেদৰে গোটেইবোৰ বনাই লৈ ল'লোঁ আৰু এনেদৰে মই সকলোবোৰ বনাই গৈ গ'লোঁ। আৰু অলপমান আছে দেখিছে, তলত লাগি ধৰিছে, একো নাই, হৈ যাব। হাতৰ চেপি এনেকৈ লাড়ু বনাই লৈ ল'লোঁ। এয়া হৈ গ'ল। এনেদৰে বনাই ল'লোঁ সকলোবোৰ। দেখিছেনে আপোনালোকে? নিশ্চয় ধৰিব পাৰিছে। এয়া আপোনালোকৰ ৰেচিপিটো যদি ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেল নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, ওচৰত থকা বেল আইকনটো অল কৰি দিব। তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ বাই বাই।